নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে কি খবৰ? সকলোৱে ভালে আছে? আজি আকৌ তন্ময়লৈ অলপ ফুৰিবলৈ ওলাই আৰু এইফালে পানী টেংকি বনাই আছে আৰু এইফালে এইটো ৰাইজৰ মন্দিৰ আৰু এইফালে আমি তন্ময় নদীৰ ফালে আহিলো। নদীৰ ফালে আহি থাকোঁতে কি ধুনীয়া এজন ডেন্সাৰ লগ পালো। চাওক কি ধুনীয়া ডেন্স কৰে। আৰু কিবা এটা ডেন্স চাই ভাল লাগিলে আৰু যদি কাৰোবাৰ ভাল লাগিছে কমেণ্ট এটা কৰিব। আৰু এইফালে ৰাস্তাৰ অৱস্থাই নাই, হালে পাইছে নে কিহে কৰিছে পাত্তাই নাই। আৰু এনেকৈ আহি চাইকেলখন ইয়াতে থৈ ল'লো। চাইকেল নিমনো ক'ত? চাইকেল নিবলৈ এইফালে ৰাস্তাই। আৰু এইটো নদীও নতুন নদী। ঘৰ যেনেকৈ মানে নদীটো বনালে এনেকুৱা, আৰু নদীটো এবাৰ ইফালে বনালে। আগতে মানে নদীটো ইফালে নাছিল, নদীটো এইফালে বহুত দূৰত আছিল আৰু নদীৰ সিফালে বহুত যোৱাৰ কাৰণে এবাৰ নদীটো ইফালে JCB এখন দি বনাই দিলে। আৰু চাওক মানুহবোৰে এনেকৈ মাজতে কিমান কষ্ট কৰি বান্ধিছে, বান্ধি পেলাই নদীটো একেবাৰে ঘূৰাই দিলে মানে আমাৰ ফালে একেবাৰে ঘূৰাই দিলে। আৰু এবাৰ ইফালে নদীটো আমাৰ ফালে যাব। আৰু চাওক ইফালে কিনা কাহিবন জানো কোনোবাই বেহাৰ খেতিয়ে কৰিছে। চাওক কাহিবনৰ ভিউবোৰ কি ধুনীয়া।